আজি মই আহিলোঁ চাপৰত। চাপৰ এইটো চৰ অঞ্চল বুলি কয়। এই চৰ অঞ্চলত আহি এটা কথা মনত পৰিল। ডক্টৰ APJ আব্দুল কালামে এটা কথা কৈছিল। এই কথাটো ইয়াত আহিয়ে মই অনুভৱ কৰি আছোঁ। কথাটো কোৱাৰ আগতে আপোনালোকে এই চৰ অঞ্চলটো আগত দেখক। ঠিক আছে, দেখিছে আপোনালোকে। এতিয়া মই কথাটো কৈ আছোঁ। কথাটো হ'ল সপোন সেইটো নহয় যিটো মানুহে টোপনিত দেখে। সপোন সেয়া হয় যিটোৱে মানুহক টোপনি আহিব নিদিয়ে।